কেইদিনমানৰ পৰা ওদালগুৰি জিলাত কিছুমান নাটক চলিছে, ওদালগুৰি ফালেও চলিছে, আমাৰ এই ভেৰগাঁৱৰ ফালে চলিছে। কেইদিনমান আগত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা ৰাজাগড় অঞ্চলত উচ্ছেদ কৰাৰ কথা ওলাইছে, ৰাজাগড় অঞ্চলত মাটিৰ সাৰ্ভে কৰাৰ কথা ওলাইছে। 5 বছৰ UPPL চৰকাৰ আছিলে, কোনো ধৰণৰ তেনেকা নোটিছ অহা নাই। আমাৰ চৰকাৰ শেষ হোৱাৰ পিছত কোড অফ কণ্ডাক্ট লগাৰ পিছত ইয়াত নোটিছ ওলাবলৈ ধৰিছে কোনোবাই যে ইয়াত বোলে এভাকশ্যন কৰিব। এইটো ৰাজনীতিক ষড়যন্ত্ৰ, ইয়াত কোনো আমাৰ চৰকাৰৰ হাত নাই। আৰু আমি কোনো এটা পৰিয়াল উচ্ছেদ কৰিব বিচৰা নাই, আমি মাটিৰ অধিকাৰহে দিব বিচাৰিছোঁ। 1 লাখ দুখীয়া পৰিয়াল আছে যাৰ 1 বিঘাও মাটি নাই। এই 1 লাখ দুখীয়া পৰিয়ালক আমি মাটিৰ অধিকাৰ দিবলৈ গৈ আছোঁ। এইটো ভূদান গ্ৰামদানৰ মাটি হওক, খাছলেন হওক, PGR VGR হওক, যিমান যি মাটি আছে আমি জৰীপ কৰিলোঁ, চালোঁ। আৰু এই মাটিবিলাকত আপোনালোকক বসবাস কৰিব যিমান মাটি লাগে এই মাটি দিব পৰা আইন আছে, সেই আইন হিচাপে আমি মাটি দিবলৈ গৈ আছোঁ। এই কাম BPF কৰিব নোৱাৰে, এই কাম বেলেগে কৰিব নোৱাৰে। আমাৰ বাক্সা জিলাৰ দিহিৰা অঞ্চলত ABC ব্লক আছে। 1950 চনৰ পৰা বড়োসকল, গোৰ্খাসকল, অসমীয়াসকল বিভিন্ন জনগোষ্ঠী বসবাস কৰে। ৰঙা চেহিদি লিখি থৈছিলে, ইয়াত কোনো মাটি দিব নোৱাৰে। আমি সাহস কৰি আমাৰ UPPL চৰকাৰৰ দিনত সিদিনা ABC ব্লকত আমাৰ মা দেউতাসকলক নিজৰ হাতত আমি মাটিৰ পাট্টা গোটাই দিছোঁ। এই কামটো আমি কৰিছোঁ।